মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি গৈ আছোঁ টিংখাঙৰ এজন দাদাৰ ওচৰলৈ। মানে দাদাজনে কাঠফুলাৰ খেতি কৰেতো, আজি তাকে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম, কিমান দূৰ পাওঁ। চাই থাকক ভিডিঅ'টো আগলৈ, চব দেখাই যাম আপোনালোকক কি দেখাব পাৰোঁ। মই আহি পাই গ'লোঁ সি দাদাৰ ঘৰত। দোকানৰ আগত কেনেকৈ পোষ্টাৰখন লাগি আছে চাওক, নাফু খেতি কৰা। এইখন দাদাৰ পোষ্টাৰ। এতিয়া মই দাদাৰ ঘৰলৈ পালোহি। এজন দাদাই মোক ফাৰ্মখন দেখাবলৈ লৈ গৈছে, আপোনালোকে চাই থাকক। জোতা পিন্ধি যাব পাৰিম। এইখনে ফাৰ্মখন চাই লওক কেনেকৈ কৰিছে। এখন নতুনকৈ খুলিছে, বেছি দিন হোৱা নাই। ইয়াত আৰু লগাব ন? লগাম, এতিয়া নতুনকৈ লগাই থৈ আহে। এদিন বনাইছোঁ। দাদা প্ৰথমতে আপোনাৰ নামটো কৈ দিব। নমস্কাৰ, মোৰ নাম শ্ৰী তপন চেলেং। আপোনাৰ ঘৰটো? হলগুটি পমীয়া, টিংখাং হলগুটি পমীয়া। আপুনি কৰা কিমান বছৰ? মোৰ মিনিমাম এতিয়া 7 বছৰমান হৈ গ'ল। এতিয়া কেনেকৈ কৰে কৰি দিওঁ। কেনেকৈ কয় মানে এইবিলাকতো ভিতৰত চব খেৰ হয়। সেই খেৰ কাটি পিনি বইল কৰা হৈছে। বইল কৰি পেলাই স্পন মানে গুটিটো দিয়া হৈছে। ইয়াত গুটিটো এটা লেয়াৰ, 2টা লেয়াৰ, 3টা লেয়াৰ, এনেকৈ 4টা লেয়াৰ দিয়া হৈছে। দি পেলাই আপুনি 15 দিন ডাক ৰুমত থ'বও পাৰে, নথ'লেও এনেকৈ ধৰণে ধৰক অলপমান মানে ডাইৰেক্ট মানে ৰ'দৰ পোহৰটো পৰিব নালাগে। এনেধৰণে চাৰিজন এনেকৈ টিপাল দি পেলাই এনেকৈ আন্ধাৰ কৰি পেলাই এনেকৈ ধৰণে ৰাখিব পাৰে, বা ডাক ৰুমতো ৰাখিব পাৰে। 15 দিনৰ পিছত কি হ'ব মানে সৰু 15-20 দিনৰ পিছত কি হ'ব, সৰু পিং ওলাবলৈ ষ্টাৰ্ট কৰিব। মিনিমাম এইটো ছিজনত মিনিমাম 20 দিন লাগিব। ইয়াত মোৰ তাৰিখটো লিখা আছে। এইটো কেই তাৰিখত লগাইছিলে এইটো চব লিখা আছে ন? এইবিলাক লিখা আছে। এইটো চব এইখিনি মিনিমাম মোৰ 22 দিনত 20 দিনত এইটো সৰু পিংটো ওলাইছে। এইটো তাৰপিছত এতিয়া ওলাব ন? 1 মাহ মানত পুৰা ছিঙিব পৰা হৈ যাব। 1 মাহ? 1 মাহ মানে পুৰা ডাঙৰ হ'ব। একদম প্ৰথমবাৰ কৰি দিব নেকি? মানে কি খেৰ কাটি এইটোতো দেখাব এতিয়া সম্ভৱ নহয়। এইটো চব ওলাইছে, এইটো ছিঙিব পৰা হ'লনে? এইটো আজি ছিঙা হ'ব। যিমান ছিঙা হ'ব চব এইবোৰ বৰহাট যাব আজি। বৰহাট? প্ৰডাকশ্যন ক'লৈকে ক'লে যায় আপোনাৰ? বৰহাট, কানুবাৰী, এইপিনে মৰাণ যায়, আপোনাৰ ৰাজগড়, টিংখাং, এনেকুৱা লোকেল এৰিয়াত এইকেইটা বিক্ৰী হয়। প্ৰথমবাৰ প্ৰচেছটো কৰি দিব নেকি? প্ৰথম প্ৰচেছ সেয়া ৰ' মেটেৰিয়েল খেৰটোৱে দৰকাৰ। তাৰপৰা গুটি দৰকাৰ হ'ব। তাৰপৰা খেৰটো ধৰক কেনেকৈ ধৰণে কাটে, মানে খেৰটোৰ কাৰণে সৰহকৈ কৰোঁ কাৰণে মেচিন দৰকাৰ হ'ব। মানে তাকৰকৈ সৰুকৈ আৰম্ভ কৰিবলৈ হয় নাই, মানে ধৰক নিজে হাতে কাটি ল'ব লাগিব সৰুকৈ। মেচিনো পায়? মেচিনো পোৱা যায়। এইটো ডাঙৰকৈ ধৰণে কৰিব কাৰণে প্ৰথমতে সৰু মৰুকৈ কৰিবৰ কাৰণে ধৰক হাতেৰে কাটিব পাৰে, দাহে কাটিব পাৰে। তেনেদৰে কাটি মেলি এইটোতো এটা চিলিণ্ডাৰ বুলি কয় ন? সেইটো চিলিণ্ডাৰ বুলি কয়। ইয়াত 200 গ্ৰামকৈ আছে বীজ। 200 গ্ৰামকৈ ন? এইখিনি চাই লওক লাগি কেনেকৈ ওলাইছে। এইখিনি আজি ছিঙিব পৰা হ'ব। মেক্সিমাম 20 দিনত ওলাই যায় ন? 20 দিনত ওলাব এইটো। ঘৰটো কেনেকৈ বনাইছে আপোনালোকে চাই লওক। টকোপাতে হ'লে বেছি ভাল হয় ন? হয়, টকোপাত হ'লে ভাল হয়। তলত বালি দিয়া আছে এনেকৈ ঠাণ্ডা কৰিবলৈ ৰুমটো। এইটো জেকটো থাকিব লাগিব ৰুম। তেতিয়াহে ঠাণ্ডা হ'ব ন? বেছি গৰম পালেতো এইকেইটা নুফুলিবই। মানে কি হ'ল, বস্তুটো ফুলটো ফুলিব, এইটো শুকাই যাব। ভিতৰত অলৰেডি ইয়াৰ জেকটো আছেই, কিন্তু বাহিৰলৈ যেতিয়া মানে ফুলটো ওলাব, তেতিয়া বাহিৰৰ মানে জলবায়ুটোৰ লগত মানে নিমিলে ফুলটো। জলবায়ুটো যদি বেছি শুকান হয়, তেতিয়া ফুলটো মানে কলিতে শুকান হৈ যাব। সেইকাৰণে ঘৰটো চাৰিজন মানে কি হ'ল, মানে ঘৰটোৰ ভিতৰে সেমেকা হ'ব লাগিব। সেইকাৰণে সেমেকাত ধৰি ৰাখিবৰ কাৰণে বালিটো দি দিয়া হৈছে। দাদাই অকল এয়াই নহয় আৰু কৰিছে। এতিয়া আমি দেখাবলৈ যাম, দেখা হ'ব ন? বলক। এইখিনি চব এইটো আৰু এটা ৰুম, বেলেগ ৰুমত কৰিছে। এইখিনি কিমান দিন হ'ল মানে এবাৰ ছিঙিলেই? নহয়, এইখিনি ফাৰ্ষ্ট কোটা ন? এইখিনি চাওক, এইখিনি ওলাই আছে। ডাঙৰ হৈছে ফুল।
এইবোৰ যে শুকাই গৈছে এইবোৰ কি কাৰণে হৈছে এইবোৰ মানে কি হ'ল চিলিণ্ডাৰটোত প্ৰায়খিনি মানে ফুল একে সমান নহয় মানে কিছুমান মানে সৰু হয় কিছুমান ডাঙৰ হয় মানে এইখিনি সৰুতে মানে সৰুকে ফুল দিয়ে কাৰণে এইখিনি কাম নাই এইটো লগে লগে শুকাই যাব চিঙি দিব পাৰি ন এইটো বাজি ফুল বুলি কয় যেনেকে কয় এনেকুৱা ধৰণৰ সেইটো কথা এইখিনি চব প্ৰথম কোটাই নে এইখিনি এইবোৰ ছিগিলে আছে এইটো এটা ফাৰ্ষ্ট কোটা এই বাকী এইখিনি ছেকেণ্ড কোটা ফুলিছে এইখিনি চব ছেকেণ্ড কোটা ন এইবিলাক ছেকেণ্ড এইবিলাক ফুলি আছে ফুলি আছে ছেকেণ্ড কোটা ফুলি আছে যাব পাৰিম ন এইখিনি ফুলি আছে এইখিনি ছিঙিব পৰা হ'ল চব আজি ছিঙা হ'ব ন কিমানটা চিলিণ্ডাৰ আছে ইয়াত এনেই এইটো ৰুমত আছে 4 সেইটোত আছে আপোনাৰ 400 সেইটো দেখাই দিব পাৰিম এইটো এটা ৰুম দাদাই এনেকে বাঁহে বনাই মেলি গৈছে এইবিলাক সৰু ফুলি এইবিলাক ফুলি আছে এইবিলাক ন এইবিলাক কি হ'ল মানে এইটো ঘৰটো চাপৰ হোৱাৰ কাৰণে মানে এই বালিটো আপোনাৰ ফুলটো বালিত টাচ নোহোৱাৰ কাৰণে আমাৰ ওপৰত মানে এনেকে ধৰণে মানে বস্তা বা এনেকে টিপাল দি দিয়া হৈছে ফুলটো কেতিয়াবা ছিগি গ'লেও মানে বালিত টাচ নহয় যে বালি নালাগে বালি লাগিলে বেয়া হৈ যায় ন বালি লাগে বস্তুটো খাবলৈ বেয়া হ'ব বাট ইয়াত টিপাল দেখিছে আপোনালোকে এইখিনি থাৰ্ড কোটা ন কি নম্বৰ এইটো মানে 3বাৰলৈকে ছিঙিলে 3বাৰলৈকে লাষ্ট তাৰ পৰা কি হ'ল ছিঙিব পৰা যায় ফুলি থাকে কিন্তু যোনটো টেষ্টটো সেই টেষ্টটো নাথাকে 3বাৰলৈকে থাকে বেয়া হৈ যায় ন বেয়া হৈ যায় এতিয়া ওলাই আহিলো চব দেখালো আপোনালোকক দাদাই কেনেকুৱা মাছৰুমৰ খেতি কৰে আপোনালোকে চাই লওক পোষ্টাৰত দাদা এইটো দেখাই দিয়কচোন এইটো গৰমত হ'ব এইটো গৰমত তাৰপৰা এইটো এটা গৰম হয় এইটো ৰঙা হয় ন ৰঙা অয়েষ্টাৰ হয় এইটো আপোনাৰ পিংক অয়েষ্টাৰ এইটো গৰমৰ কাৰণে এইটো গৰমৰ হয় গোটেইকেইটা গৰম হয় নেকি এইটো গৰম হয় নাই এইটো ঠাণ্ডা কিন্তু এইটো ঠাণ্ডা এইকেইটা তিনিটা ভেৰাইটিজ গৰমত হ'ব এইটোতো খাই ভালেই লাগে এইটো ভাল লাগে এইটো কেজিও দাম এইটো কেজি এইটো 400 টকা বিক্ৰী হয় 400 টকা এতিয়া মুঠতে কেইবিধ কৰে আপুনি বৰ্তমান এতিয়া মই 2টা বজা দিয়ে কওঁ মিলিকি কওঁ অয়েষ্টাৰ কওঁ এতিয়াতো অয়েষ্টাৰটো চলি আছে এটা মানে এপ্ৰিলৰ পৰা আৰম্ভ হ'ব মানে গৰমৰ দিনত কৰা গৰমত হ'ব বহি থাকোঁতে দাদাহঁতৰ ঘৰত চাহ একাপ দিলে চাহকাপ খাই মেলি এতিয়া মই দাদাৰ পৰা মানে গুটি নিব আহিছিলোঁ সেই গুটিখিনি লৈ এতিয়া ঘৰলৈ যামগৈ এইখিনি চাওক গুটিখিনি মই এতিয়া ঘৰলৈ গৈ থাকোঁ দাদা ঠিক আছে লগ পাম আকৌ ঠিক আছে ভাল লাগিল এইখিনি লৈ ল'লোঁ দাদাৰ পৰা মই এতিয়া নিজে কৰিম বুলি ভাবিছোঁ কি হয় চাওঁ এতিয়া মই ঘৰ পালোহি ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰি দিছোঁ চাই থাকিব আগলৈ